আৰু গাইজ এইফালে চাওক ৰাস্তা ইমান ডেঞ্জাৰাছ ৰাস্তা য'ত এই ল'ৰাটো ফাঁচি দিছিল এই গছটোত বলক আপোনালোকক দেখাওঁ আহক আৰু এই ডালখন চাইছে আপোনালোকে এই ডালতে এই ঘটনাটো হৈছিল বাৰু এইফালে অৱস্থা গাইজ পুৰা একদম ভয়ানক আকাশ তই উঠ না ভাই আকাশ হেল্ল' গাইজ ৱেলকাম টু সুমিত ৱাৰ্ল্ড এতিয়া ধুনীয়াকৈ ওলাই যাওঁ আৰু এই গৰমত ৰাস্তাত থিয় হৈ আছো বহুত গৰম গাইজ বহুত গৰম আৰু এইফালে চাব পাৰিছে কি নয়েজ গাড়ী সাউন্ড আৰু গৰমত অৱস্থা বহুত বেয়া গাইজ বহুত বেয়া আজি মানে বহুত গৰম কিমান ডিগ্ৰী বা আছে এইটো গম নাপাওঁ আৰু থিয় হৈ আছো নয়নদাৰ কাৰণে নয়নদা আহি আছে গাড়ী লৈ চাওঁ কেতিয়া বাৰু আহে 2000 years later কি আপোনাৰ কিবা মুড টুট বেয়া লাগি আছে কিবা হৈছে নেকি আজি একলা আহিছো না এই চিটটো খালী গাইজ কিবা হৈছে দেখোন এইবিলাক মিয়া বিবিৰ হৈ থাকে আৰু কৈ লাভ নাই এই কাৰণে মই বিয়া বাৰু পাতা নাই আজিলৈকে নন্দা এইটো ভাল কৰছ না বেয়া কৰছ তোৰ বয়স হোৱা নাই ये बड़ी अच्छी बात कही आप 25 হলে আৰু কি বয়স লাগে কৰিম আৰু বিয়া বাৰু কিন্তু কৰবাই লাগব উপায় নাই আৰু কাজিয়া থাকিবই লাইফত বিয়া বাৰুটো মেইন কিন্তু মই অকলে নহয় আমাৰ লগত আৰু দুজন মান আছে চাও কোন আপোনালোকে গম পাই যাব অলপ পিছত আৰু এইফালে মে আয় ভাই কি বাপ্পা দা খবৰ কি বহুত দিন মূৰত আজিকালি দেখাই পোৱা নাযায় সরকারি চাকরির নিচিনা হৈ গৈছে দেখোন আপুনি পাৱাই নাযায় দেখোন আজিকালি তো এতিয়া গাইজ কৈ আছো য'ত গৈ আছো সঁচাকে হণ্টেড জাগা কোনো স্ক্ৰিপ্টেড নহয় হণ্টেড ভিডিঅ' নেকি বহুত হণ্টেড জাগা মই ৰাতিও গৈছো কিন্তু আজি দিনে পোহৰে যদি দিনে পোহৰে হয় সন্ধিয়া হ'ব পাৰে নাজানো কিন্তু দিনে পোহৰে দেখাব চেষ্টা কৰিম কিমান হণ্টেড জাগা তাতে দিনতো ভয় লাগে তো এতিয়া গাইজ ময়ো গম পাই গেলো পুৰা হণ্টেড প্লেচত গৈ আছে তো আজিৰ ভিডিঅ'টো আপোনালোকে গম পাই গৈছে পুৰা আল্টিমেট হ'ব তো ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু এইফালে পাহাৰটো দেখিছে গাইজ এই পাহাৰতে গৈ আছো আৰু বৰ্তমান আহি পালো ফাউনা গাঁও য'ত আমি ভিডিঅ'টো বনাম কি হাওনা গাঁও লাইফত শুনা নাই গাঁওটোৰ নাম যি হওক কত একবাৰ ভাই ছাগল তো একবাৰ কত কি গাঁও নাও উই আর গোইং হাওনা গাঁও ইংলিছত নালাগে ৰে ভাই তোৰ এইবিলাক ইংলিছ নৰ্মাল ক ভাই কি নাম হাওনা গাঁও হাওনা গাঁও হাওনা গাঁও নামটোই কেনেকা খতৰনাক হা বাপ্পাদা হাওনা গাঁও মানে হাও মানে ভূত ৰিলেটেড টু ভূত আৰু প্ৰথমতে আহি পাল নয়নদাৰ ফ্ৰেণ্ডৰ ঘৰত নয়নদা গৈছে ফ্ৰেণ্ডৰ ঘৰত আৰু এইফালে চাব পাৰিছে নেচাৰ কি ধুনীয়া নেচাৰ আৰু এই ঘৰটোৰ পিছফালে পাহাৰ এইটো পাহাৰতে আমি যাম না বাপ্পাদা একদম এইটোতে যাম আৰু এইফালে পৰিৱেশটো চাব পাৰিছে আপোনালোকে কিমান ধুনীয়া এখন পৰিৱেশ কি নেচাৰ গাইজ টাউনত আজিকালি ভালে নালাগে ইমান গৰম ইয়াতে কি বতৰ কি হাৱা একদম বেলেগ টাইপৰ ফিলিং আজিকালি টাউনত একদম ভাল নালাগে গাইজ তো প্ৰথমতে যাওঁ নয়নদাৰ ফ্ৰেণ্ডৰ ঘৰত চাওঁ কি কৰি আছে বাৰু তো বলক আৰু এইফালে চাওক গোটেইকেইটা পুৰা বহি গৈছে আপোনাৰ ফ্ৰেণ্ডৰ ঘৰ নতুনকে বিয়া হৈছে মাত্ৰ 2 দিন হৈছে খাবৰ কাৰণে না খাবা কাৰণে আৰু এই গৰমত এইটো বস্তুৱে মেইন মাজা গাইজ গম পাইছে আপোনালোকে গৰমত এইটো নহ'লে ভাল নালাগে কি কোৱা ভাই এইটো নহ'লে ভাল নালাগে না গৰমত এইটোৱে মেইন a few moments later এইফালে চাব পাৰিছে আম গছ ইমান ডাঙৰ আম আছে গাইজ পাম না আম আছে না ডাঙৰ নেকি চাইজ মিঠা নেকি মিঠা না টেঙা নেকি পুৰা টেঙা দিয়ক গাইজ এই চাইছে বাছ ই যাম ইমান ওখ দেখোন এইফালে চাওক গাইজ দেখিছে এই যে আৰু এই গৰমত অলপ টেঙা খাব লাগে দেহা ভাল থাকে য়েছ সঁচা ক'লো না কথাটো মই জানো অলপ এইটো মানে আপি মানুহৰ ফেভৰেট বস্তু আমিও খাই দিম আজি অলপ খাব লাগে টেঙাটো খাব লাগে অলপ পাইছো খুৰা পাইছো কিয় নোৱাৰিম মই এইফালে চাওক গাইজ পাইছো এটা দুটা তিনিটা পাইছো এইটো আমি পাহাৰত গৈ পিনে খাম মানে অলপ ভোক ঠক লাগব গাইজ এইটো কেঁচাই খাই দিম আমি নিমখ নাই নেকি নয়নদা নিমখ লাগিছিল না আছে দিয়ক আৰু বহুত টেষ্টি হ'ব এইটো কি আৰু ছোৱালীবিলাক এইটো চাই লোভটো নিদিব এইটো আমি খাম
কি অবস্থা আপনার? ক'ত পড়ছে ভাই? জাগাত পড়ছে। ক'ত হাত দি আছে আপুনি? এ ভগৱান। समझ रहे हो समझ रहे हो ना তো এতিয়া আমি যাব ওলাইছো আৰু গাড়ীৰ পৰা নামি এইফালে চাওক ই ৰাম গাইজ কি ভিউ আল্টিমেট গাইজ মইতো মানে এইটো কৈ থাকো আল্টিমেট চাওক না আপোনালোকে কি ভিউ আৰু গাইজ ইমান টাইম ইমান ৰ'দ আছিল ইমান ৰ'দ গৰম আৰু এতিয়া চাওক তো বতৰটো এইফালে চাওক আকাশটো কলা হৈ গৈছে গাইজ কলা মানে চাগে বৰষুণ আহিবই তো বৰষুণ আহিলেও একো নাই ভিডিঅ' বনামে ফালি ভিডিঅ' হ'ব আজি হৰৰ ভিডিঅ' আৰু আপোনালোকে ভাবি আছে দিনত আৰু কি হৰৰ ভিডিঅ' হ'ব মানে এনেকা ডেঞ্জাৰাছ ঠাই গাইজ দমে নাই মোৰ কোটি কোটি ফাটি যাব একদম আহাতে এইফালে চাওক এই ঝৰ্ণাটো মানুহে নাই ইয়াতে হয়তো লাগিবই মানুহে নাই ৰাতিতো আহাত দমে নাই মোৰ এইকাৰণে দিনতে আহি গ'লো আৰু জাগাটো ফুল্লি এক্সপ্ল'ৰ কৰি দিম আপোনালোকক ফুল্লি আৰু ইয়াতে এখন ঘটনা আছে এইটো অলপ পিছত কৈ আছো গাইজ অলপ পিছতে কৈ আছো কি হৈছিল বাৰু ইয়াতে ঘটনাটো কি হৈছিল বতৰটো কেনেকৈ চেঞ্জ হৈ গ'ল গাইজ মানে ভূতৰ ভিডিঅ'ৰ লগত বতৰটোৰ কিবা কানেকশ্যনেই আছে নেকি মোৰ ৰাশিটো ইমান ভাৰী নহয় ল' কোৱালিটিৰ ভয়ে লাগি আছে অলপ কি নন্দা ইমান লেট কিয় কি কোনখিনিত ৰাতিত কি কৰিব আহিছিল আপুনি ইয়াতে ইয়াতে কেম্পিং কৰিছোঁ এটাৰ পৰাই ভূতৰ জাগাত গৈছোঁ একচুৱেলি ইয়াতে কি হৈছিল বাৰু এতিয়া মই কৈ দি আছোঁ গোটেই বস্তুখিনি মানে ইয়াতে দুখন ল'ৰা ঝৰ্ণাৰ পৰা বাগৰি পৰি মৰিছিল কিবা না দাদা এজন মৰিছিল না দুজন এজন মৰছে আৰু এজনৰ অৱস্থা কিবা ক্ৰিটিকেল আছিল না বাচিছে না আৰু এটা ঘটনা হৈছিল এখন গাছ আছে কৃষ্ণচূড়া গাছ না তাতে এটা ল'ৰা হেংগিং দিছিল কিবা ফাঁচি দিছিল না ফাঁচি দিছিল গাইছ এইখন গাছ এই যে গাছটো চাইছে আপোনালোকে কৃষ্ণচূড়া গাছটো ৰঙা ইয়াতে ঘটনাটো হৈছে আৰু গাইছ এইফালে চাওক ৰাস্তা ইমান ডেঞ্জাৰাছ ৰাস্তা য'ত এই ল'ৰাটো ফাঁচি দিছিল এই গছটোত বলক আপোনালোকক দেখাও আহক ৰাস্তা চাওক গাইছ ইমান হৰৰ টাইপৰ ৰাস্তা চাওক পুৰা জংঘলৰ মাজেদি ৰাস্তাটো ইমান হৰৰ গাইছ আহক চাওক অৱস্থা মোৰ অলপ ভয়ো লাগি আছে একদম সঁচা কথা গাইছ মোৰ ভয় লাগি আছে আৰু এইফালে টাইম চাওক গাইছ 2:45 একদম পাৰফেক্ট টাইম ভূতৰ টাইম এইটো আৰু আজি বতৰটো এনেকা দিছে মানে একদম অলপ পিছতে বৰষুণটো আহি যাব এনেকা লাগি আছে আৰু গাইছ গৈ আছো ৰাস্তাই শেষ নহয় মানে একদম আল্টিমেট কি জংঘল গাইছ একদম জংঘলৰ মাজেদি একদম মানে তামাম লাগে এইটো কি কৰিল নন্দা আপুনি বেয়া কৰিল আৰু ইফালে দেখিছে গাইছ শব্দটো শুনক বৰষুণ ষ্টাৰ্ট মই অলপ আগতে কৈ আছিলো কিবা বৰষুণ দিব এতিয়া দি দিছে গাইছ চাওক না ইমান কলা হৈ গৈছে মেঘ আৰু বৰষুণ পৰি আছে কি বাপ্পা দা বৰষুণ দেখোন ষ্টাৰ্ট পুৰা ষ্টাৰ্ট আৰু আহি কিছু গাইছ ইয়াতে আছে কষ্টাল একদম ভয় লাগি আছে গাইছ তো গাইছ ফাইনালি আমি আহি পাইছো এই জায়গাটো যে আছে এই ডাল বৰ্তমান কাটি দিছে ডালটো ইয়াতে ঘটনাটো হৈছিল বাৰু মানে ল'ৰাটো ফাঁচি দিছিল তো অলপ আগত যাওঁ এইফালে আছিল ডালটো অলপ গাটো ভাৰী হৈ আছে অলপ নন্দা যাওঁ নেকি ঘৰত যাওঁ নন্দা গাটো অলপ কেনেকা হৈ আছে ভিডিঅ' বাদ দিওঁ ই ৰাম চাউণ্ডটো শুনা পাইছে আপোনালোকে ই ৰাম বতৰ কিবা লৰি আছে ইয়াতে অ ভাই ইয়াতে হৈছিল ঘটনাটো অ ভাই ই ৰাম চাওক ই নন্দা ই ৰাম হঠাৎ গাইছ এনেকা আহি গেল চাওক ই ৰাম ও ভাই এইফালে অৱস্থা গাইছ পুৰা একদম ভয়ানক আরে চ জলদি আরে চ কি হল হেই কি হইছে আকাশ ওই পানি আছে না নাই পানি নাই পানী নাই পানি নাই নাই পানী নাই তাতে তলত গেছে
ঐ ঐ আকাশ উঠ ঐ নন্দা কি কৰে এইবিলাক উঠ 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 ভাই ঐ আকাশ আকাশ ওই উঠ না ভাই ঐ আকাশ আকাশ ওই ভাই উঠ না ভাই ওই ভাই উঠ না প্লিজ ভাই উঠ উঠ ভাই উঠ উঠাৰো এতে ডক্টর ডক্টর নাই তো ঐ উঠ উঠ আকাশ উঠ ভাই আকাশ কি হল ঐ আকাশ ঐ কি হৈছে কি হল ভাই বুঝি পোৱা নাই উঠ 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 ভাই উঠ আপনার কারণে কি হরর ভিডিও থাক এইবিলাক ঠাইত ঐ কি হ'ল বুজি পোৱা নাই আকাশ ক'ত আছো একো নাই ঘৰত যাম দে তোর দাম ঘৰত যাম ঘৰত যাম তো আপোনালোকে এইটো নাভাবিব এইটো ভূতৰ কাৰণে হৈছে গাইস তাৰ গাটো একচুয়ালি বেয়া আছিল পোৱাৰ পৰা এই কাৰণে তাৰ এইটো হৈ গৈছে একচুয়ালি ডিহাইড্ৰেশনৰ কাৰণে এইটো হৈছিল মানে ইংলিশ ওয়ার্ড মোৰ আটকি যায় যি হোক তো এতিয়া ভাল আছা ভাই হা ঠিক আছে না পানী ঠানি নাই না এতিয়া পানী ঠানি খোৱা নাই এই কাৰণে এনেকা হৈ গৈছিল কিন্তু মই হৈ গৈছো আপুনি হৈ গৈছে না নন্দা আৰে ভয় নালাগো মানে হঠাৎ ভয় খাই গৈছো আৰু তীৰ্থদাৰ লগত পানী আছিল তীৰ্থদাৰ তেতিয়া গুচি গৈছো তো বতৰটো এনেকা দিছিল আৰু বৰ্তমান ইয়াৰ পৰা নামি আহিলো গাইস পটাককে এনেকা মানে বতৰটো দিছে গাইস ধুমাওটো আহি গৈছে মানে একচুয়ালি এটা কেনেকা হৈ গ'ল হৰৰ ভিডিঅ' বনাব গ'লে যে এনেকা এক্সপিৰিয়েঞ্চ হয় এইটো মই ফাৰ্ষ্ট টাইম চালোঁ গাইছ একচুয়ালি মই ভয় খাইছোঁ জাগাটো বোলে বহুত ডেঞ্জাৰাছ এইটো সঁচা কথা গাইছ মই শুনছোঁ তো এই ভাইটিয়ে জাগাটো লোকাল তো ভাই কিবা জাগাটো ডেঞ্জাৰাছ নেকি সঁচাকে বহুত ডেঞ্জাৰাছ মানুহ ধানো নাহে মানুহ নাহে কেতিয়াও নাহে ৰাতিত ৰাতিতে দূৰৰ কথা দিনতে নাহে দিনতে নাহে সঁচাকে ডেঞ্জাৰাছ মই ক'লোৱে মানে ঘটনাটো হৈছিল বাৰু না সঁচাকে ইয়াতো এতিয়া হৈছে মানে এইফালে এটা ঝৰ্ণা আছে এই বগা বগা আপোনালোকে চাইছে এতিয়া যাম তাতে মানে তাতেও এটা ঘটনা হৈছিল এটা ল'ৰাই ওপৰৰ পৰা বাগৰি পৰি মৰি গৈছিল গাইছ এতিয়া যাম তাতে যেতিয়াই মানে এটা হৰৰ ঠাইত যাব ওলাইছোঁ তেতিয়াই ধুমুহাটো আহি আছে গাইছ মানে হৰৰ লগত ধুমুহাৰ কিবা এটা কানেকশ্যন আছে মাক কচম আৰু ইফালে চাওক গাইছ ই বাছ গছটো কেনেকে পুৰা হেলি আছে ধুমুহাত এতিয়া ঠিক লাগি আছে অলপ হা ঠিক আছে তো যাব পারবি ইফালে দেখিছে কি ধুনীয়া তো গাইছ এইটোৱে আছিল ঝৰ্ণাটো মানে ইয়াৰ পৰাই মই দেখাই দিলোঁ য'ত দুটা মানুহে সেই ওপৰৰ পৰা পৰি এটা মানুহে ডেথ হৈ গৈছিল গাইছ আৰু এটা মানুহৰ পুৰা ক্ৰিটিকেল কণ্ডিশ্যন আছিল কিন্তু আৰু আগলৈকে নাযাওঁ মানে এতিয়া বতৰটোও বেয়া গাঠাও বেয়া হৈ আছে তো এতিয়া ডাইৰেক্ট যাম আৰু ইয়াৰ পৰা মানে আৰু সাহসটো নাই আমাৰ তো হৈছে আৰু দেখাই দিছোঁ ইয়াৰ পৰাই দেখাই দিলোঁ আপোনালোকক আৰু আম ঠামো কিবা আনিছিলোঁ টেঙা বস্তু ইয়াতে নাখালোঁ মানে কিবা যদি বেলেগ কিবা হৈ যায় হয়তো নাখালোঁ তো আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল গাইছ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু কিবা কিবি আছে আপোনালোকে গমে পাই কৰি দিব তো আজিৰ কাৰণে বাই বাই লগ পাম নেক্সট ভিডিঅ'ত